প্ৰীতম, আজি ইকনমিক্সৰ ক্লাছটো কৰি ভাল লাগিছে দেই। তোমাৰ কেনেকুৱা লাগিছে প্ৰীতম আজি? মোৰো বহুত ভাল লাগিছে আজি। সোনকালে যোৱা যেন পাইছোঁ গায়ত্ৰী। ধুনীয়া লাগিছে দেই আজি। ছাৰজন আজি বহুত ভাল আছিলে, সেইবাবে ভাল লাগিছে। কাইলৈ কলেজ আহিবানে প্ৰীতম? কাইলৈ অলপ সোনকালে আহিবা দেই, ভাল লাগিব। কাইলৈ কলেজ আহিবা দিয়া। হ'ব দিয়া, তুমি যদি কৈছাতো আহিব লাগিবই। তুমি মোৰ বেষ্ট ফ্ৰেণ্ড হয় যেতিয়া, তোমাক মই বেষ্ট ফ্ৰেণ্ড বুলি ভাবোঁ আৰু নিজৰ বুলি ভাবোঁ। তো তোমাৰ কথাটো মই পেলাব নোৱাৰোঁ। হ'ব দিয়া, কাইলৈ মই অলপ সোনকালে আহিম। তুমিও আহিবা কিন্তু সোনকালে। হ'ব দিয়া, ব'লা যাওঁ এতিয়া তেতিয়াহ'লে। ব'লা গায়ত্ৰী, যাওঁ ব'লা। আহিলা প্ৰীতম? আজি কি খাই আহিছা ঘৰত? নক'বা আৰু দিয়া গায়ত্ৰী, আজি ইমান দেৰি হৈ গ'ল মানে মোবাইলটো চোৱাতে ইমান ধুনীয়া মানে নাগাৰা নাম এটা চাই আছিলোঁ আজি। ইমান ভাল লাগিছে। চাইছা যদি মনততো আছেই চাগে। চাওঁ গাই দিয়াচোন অকণমান শুনো, কেনেকুৱা নাগাৰা নাম চাইছিলা তুমি? দুটামান শাৰী। তুমি হাঁহি মৰিবা দিয়া। ঠিক আছে তেতিয়াহ'লে। হে বনীহঁত, বিয়া ঘৰত আহিলোঁ, চব বস্তু দেখা পালোঁ, কিন্তু বনীহঁত এটা বস্তু দেখা নাপালোৱে। কি বাই? বনীহঁত, এই বিয়া ঘৰত এই বেন পাৰ্টি মাতা নাই নেকি? মাতছি কোনফালে আছি? এই পিছফালে বহি থকা নেকি কেইটা নেকি? বাই, ঠিক আছে তেতিয়াহ'লে। বাহঁতত নাচবি নে? নাচিমে বাই। ঠিক আছে তেতিয়াহ'লে, আপোনালোকে বেন পাৰ্টিটো আৰম্ভ কৰক। বেন পাৰ্টিটো আৰম্ভ কৰক। তুমিও জমনি আৰু দেই, বেলেগ গালা কিন্তু দেই। সেইটোৰ কথা কৈছা? সেইটো ময়ো শুনিছোঁ মানে সেইদিনাখন, যেতিয়াই হাঁহিছোঁ মই। ঠিক আছে ব'লা এতিয়া ক্লাছলৈ, দেৰিয়ে হ'ল শুনি। ব'লা।